পানী তোলা সভা বা লখিমী সভা। এই সভাভাগী হৈছে ভক্তি আৰু বিশ্বাসেৰে পালন কৰি অহা এক মাংগলিক পৰম্পৰা। উজনি অসমৰ গাঁওসমূহত পালন কৰি অহা ই এক কৃষিভিত্তিক লোকাচাৰ। প্ৰতি বছৰেই জেঠ আহাৰ বা আহিন আৰু কেতিয়াবা গাঁওবাসীৰ সময় সুবিধা অনুসৰি অনুষ্ঠিত কৰা হয় এই সভাভাগী। সবাহৰ উপলক্ষে কেইবাদিনৰ আগৰে পৰাই পুৰুষ মহিলাসকলে নামঘৰ, নামঘৰৰ চৌপাশ আৰু ৰাস্তা পদূলি চাফা কৰে। আগদিনা পদূলিমুখত প্ৰতি ঘৰে বন্তি প্ৰজ্বলন কৰি লখিমীক আদৰে। 1935 বৰ্ষতে স্থাপন হোৱা লাহোৱাল পিৰাফলা গাঁৱৰ বৰনামঘৰত চলিত বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষৰ 13 অক্টোবৰত এই সভাভাগী পুনৰবাৰ অনুষ্ঠিত হৈ যায়। বোপা ককাৰ দিনৰে পৰা চলি অহা এই সভাখনিত গাঁৱৰ ৰাইজ, আই গোপিনী, ভকত বৈষ্ণৱে পোনপ্ৰথমে নামঘৰত বন্তি জ্বলাই শৰাই আগবঢ়াই নামঘৰত নাম কীৰ্তন কৰি গায়ন বায়নসহ ভকত বৈষ্ণৱ গাঁওবাসীয়ে শোভাযাত্ৰা কৰি পথাৰ বা পুখুৰীৰ ঘাটৰ পৰা কলহত পানী আৰু জাকৈৰে লখিমী আনে আৰু সেই লখিমীৰ টোপোলা গাঁৱৰ প্ৰত্যেকৰ ঘৰলৈ প্ৰসাদ হিচাপে বিতৰণ কৰা হয়। গাঁওবাসী সভাটোৱে একত্ৰিত হৈ পূৰ্বসকলে কৰি যোৱা এই পানী তোলা সেৱা, লখিমী তোলা সেৱা বোলে আজি এভাগি বোলে সেৱাত বোলে সকলোৱে একত্ৰিত হৈ বোলে সেই সেৱাভাগী আৰম্ভ কৰিছে। সেই সেৱাভাগীতে বোলে দুলনি কলচী আৰু এখনি ধৰ্মপ্ৰদীপ লগতে বোলে গায়ন বায়ন আদিও বোলে সকলোখিনি বোলে জাগ্ৰত হৈ আহিছে। ইয়াতে সেই গায়ন বায়ন আৰু দুলনি কলচী ভক্তি ৰাখি বোলে আজি ডাকি হবে বোলে এটি গোৱা পাণ অৰিহণা হ'ব বোলে আগবৰণ কৰি বোলে। ঘৰৰ পদূলিমুখত প্ৰতি ঘৰৰ বোৱাৰীসকলে তামোল পাণ মাননিৰ শৰাই দি সেৱা লয় আৰু ভকত বৈষ্ণৱৰ পদধূলা পাবৰ বাবে যাত্ৰা পথত চেলেং চাদৰ পাৰি থয়। গায়ন বায়ন ভকত বৈষ্ণৱ আৰু গাঁওবাসীয়ে লখিমী আনি নামঘৰৰ চাৰিওফালে 3বাৰ প্ৰদক্ষিণ কৰে। বিশ্বাস কৰা হয় যে পানী তোলা সভা পালন কৰিলে গাঁওবাসীৰ মংগল হয়, পথাৰ শস্যৰে ভৰি নদন বদন হয়। আধ্যাত্মিকতাৰ মাজেৰে মনলৈ আহে ভক্তি। ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ সমূহ ভক্তপ্ৰাণ ৰাইজে কামনা কৰে যাতে সমাজৰ গাঁৱৰ অশুভ শক্তি বিনাশ হয়। নৱ প্ৰজন্ম আৰু গাঁওবাসীৰ মাজত মিলা প্ৰীতি, একতা আৰু বন্ধুত্বৰ এনাজৰীডাল হৈ উঠে সুদৃঢ় আৰু শক্তিশালী।